আৰু ৰাতিপুৱাই এয়া দেখিছেনে কাঠফুলা হয় এয়া আমি কাঠফুলা বুলি কওঁ মানুহে বেলেগ কয় কোনোবাই আপোনালোকে কি বুলি কয় কমেন্টত জনাবচোন আৰু এয়া ৰাতিপুৱাই কাঠফুলা মায়ে লৈ আহিছে মই দেখা পাই পেলাই মাৰ ওচৰতে বহি গুচাই আছো কাঠফুলা ভাবিলো আপোনালোকৰ আগতো অকনমান শেয়াৰ কৰো সেইটো কাৰণে দেখুৱালো বেয়া কমেন্ট নকৰিব আৰু এয়া কাঠফুলা ইমান ধুনীয়া লাগে গুচাই আপোনালোকে গুচাই পেলাই ভাল পায়নে খাই কিন্তু বহুত টেষ্টি লাগে গুচাই পেলাই যেনেকুৱা ভাল লাগে খাইও ভাল লাগে সেইটো কাৰণে ফূৰ্তিতে আপোনালোকৰ আগত অকনমান শেয়াৰ কৰি দিলো এইটো দেখিছেনে ইমান ডাঙৰ কাঠফুলা কিন্তু মই খাবলৈ নোৱাৰিম মোৰ অপাৰেচন কৰা আজি 4 দিন হৈছে সেইটো কাৰণে ভয়েস ওভাৰ কৰি দিছো ডাঙৰকৈ কথা ক'বলৈ নোৱাৰো কৈছো কিন্তু ভালকৈ শুনা নাপায় সেইটো কাৰণে আকৌ ভয়েস ওভাৰ কৰি দিব লগিয়া হ'ল আৰু আপোনালোকে খাই পাইছেনে কোনে খাইছে এবাৰ কমেন্ট কৰি নিশ্চয় জনাব তেতিয়া ভাল লাগিব মোৰ মোৰ গালত লগাই নিদিবা দেই মুহা হৈছে কক এটা আহিছে আমি এটা সেলফি এটা উঠিম ন ইমান ধুনীয়াকে ইমান ধুনীয়া ক্লিয়াৰ হৈছে সেলফি এটা উঠিম আমি না ফটো উঠিবা আমি এটা ক'ত আছো আমি কাৰ ঘৰত আছো আইতা ঘৰত ক'ত আছো আমি আইতা ঘৰত ধুনীয়াকে কোৱা আইতা ঘৰত আছো ইমান ধুনীয়া পৰিৱেশ পাহাৰখিনি ইমান ধুনীয়া লাগিছে ন এইফালে আমাৰ পথাৰ আছে ইয়াত আমি খেতি কৰো এইডোখৰ চাগে মই পাহৰিছো এইখিনিৰ পৰা সেইফাললৈকে আমাৰ পথাৰ এইখিনি আহি আছো অকণমান দেখাই দিছো ইয়াৰ পৰা একেবাৰে এইফালে মেইন আলিটোলৈকে এইখিনিত খেতি কৰে আমাৰ মা দেউতাই পুৰা বন গজি আছে এতিয়া আহু খেতি চাগে নকৰে খালি খেতি কৰিব আৰু ইয়া পাহাৰ এফালে সুইচ গেট এটা আছে এইফালে আৰু এতিয়া আমি যাওঁগৈ আৰু আকাশখন চাওক চৰাই উৰি আছে সন্ধিয়া হ'ব আৰু বেলি ডুবিলে আন্ধাৰ হ'ব আৰু এতিয়া